Hello everyone, welcome back to my YouTube channel. আজি মই মোক দেখিয়ে গমে পাইছে মই ষ্টাইলিশ ৰেডি হৈছো। তো আজি বৰমাহঁতৰ ওচৰৰে দাদাৰ জৰুন আছে। তো জৰুনত যাবলৈ ওলাইছো। জৰুনত কি হয় সকলোবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আমি বৰমাহঁতৰ ঘৰত দৰা ঘৰত আছো। মানুহবিলাক আহি পোৱা নাই, একগোট হ'ব লাগে। তো চোতালত ৰখি আছিলো। বাছ আহি পাইছে ইতিমধ্যে। এতিয়া চোতালতনো কি কৰোঁ, তো চোতালত অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। উঠি ললো আমি। হাই কৰি দিয়া, আমি বাছত গৈ আছো। মানুহ হোৱা নাই বাৰু, মানুহ আহিব, ইয়াতে বহিব। দেখাই থাকিম। jorun এয়া ৰাস্তাৰে গৈ আছো আমি। পামেই আৰু অকণমান আছে। তো ফাইনেলি আমি আহি গ'লোঁ কইনাৰ ঘৰ। কইনাৰ ঘৰ বেছি দূৰত নহয়, বাটৰ হাততে আছিলে। তো দখলাৰ পৰা বাটৰ হাট কিমানখিনি হয় সকলোৱে জানে। তো বহুত ওচৰতে কইনা। দেখি গম পাইছে যে ইয়াতে গেটত কিয় ৰখিছে। তো এটা নিয়ম আছিলে। নিয়ম সকলোৱে জানে যে যোনে শৰাইখন লয় তেওঁক ভৰি ধুৱাব লাগে কইনা ঘৰৰ মানুহে, আৰু পাণ তামোলেৰে ভৰি নিব লাগে। তো এয়াই নিয়মটো কৰিছে, আৰু শৰাইখন দৰাৰ বাক খুৰেমাক কোনোবা লয় আৰু। তো এয়া সোমালোঁ। তো আমি ৰভাতলি পাই গ'লোঁ। এয়া হৈছে কইনাৰ ফালৰ মানুহ, আৰু এইখিনি দৰাৰ ঘৰৰ মানুহ। তো আৰু এইফালে গোটেইখিনি আলহী কুটুমবিলাক সকলোৱে এনেকৈ বহি আমি ৰখি আছিলোঁ। কইনাজনীক ৰখি আছিলোঁ, কেতিয়ানো আহিব সাজি কাচি। তো কেনেকুৱা দেখিবলৈ। অৱশেষত আমাৰ কইনাজনী আহি গ'ল। কইনাজনী বিউটিফুল হয়নে? তো এয়া ফাৰ্ষ্ট বৰবিৰাখনত সেৱা কৰি ল'লে, সেৱা কৰি বহিব লাগে ফাৰ্ষ্ট। এইবিলাক অসমীয়াৰ নিয়ম হয়। তো তাৰপিছত কি কৰে নিয়মবিলাক দেখাই আছোঁ। তো ফাৰ্ষ্ট তেল দিছে, ভাগিনে তেল দিব লাগে। তাৰপিছত ঘৰৰ মানুহবিলাকে দি দিছে। তো এয়া ফাৰ্ষ্ট তেল দিয়া পৰ্ব। আকৌ এইডাল দেখিয়ে গম পাইছে যে এইডাল ফালি হয়। ফালি ক'ত দিয়ে? খোপাত দিয়ে কইনাক। ফালিডাল নহ'লে বোলে নহয়। তো এইডাল মেইন বুলি কয়। আপোনালোকে যিখিনি মুহূৰ্ত দেখা পালে, এই সকলোবিলাকৰ বিশেষ ধন্যবাদটো মই মোৰ ভতিজা ছোৱালী বিদিশা ইলিজাক দিব লাগিব। তাইহে কেমেৰাটো ধৰিছিলে। থেংক ইউ ছ' মাছ ইলিজা। এইবিলাক কইনাজনীক লগাই দি আছিলে। দৰা ঘৰৰ পৰা নিয়া যিবিলাক ক্লিপ কাটা এনেই লগাই দি আছিলে। কাৰণ আপোনালোকে দেখিছে কইনাজনী আহোঁতে ইমান ধুনীয়াকৈ সাজি কাচি আহিছে। এইজনী কইনা বুলিয়ে নহয়, সকলোৱে আজিকালি সাজি কাচি ওলাই আহে ধুনীয়াকৈ। তো আগৰ দিনতহে খুলি পেলাই মূৰ চুচাই ধুনীয়াকৈ বান্ধি দিছিলে। আজিকালি এনেকুৱা নাই। এতিয়া আকৌ আমি আমাৰ দৰে মানুহৰ কৈছোঁ আৰু মেইন পৰ্ব। এয়া হৈছে চাহ খাবলৈ নি আছে। চাহতনো কি আইটেম দিয়ে দেখাই আছোঁ। আমাক খালী প্লেট এটা দি দিলে। তাৰপিছত গল্লা এটা, কল এটা, লগতে এটা বৰফি দিলে। তাৰপিছতনো কি দিলে? নাৰিকলৰ লাডু দিলে। বিহুৰ বতৰ যিহেতুকে তেলপিঠা, আপেল। তো আমি খাই লৈ আহিলোঁ। আহি পেলাই দেখিলোঁ আধা নিয়ম হ'লেই। তো কিছুমান নিয়ম আপোনালোকক দেখাবলৈ নাপালোঁ, কাৰণ এনেকুৱা হয়েই যে বিয়া ঘৰৰ জোৰোণত দিব গ'লে তলত বহা মানুহখিনি থাকি যায়, ওপৰৰ মানুহখিনিক খাবলৈ লৈ যায়। তো এয়া আৰু আমাৰ দাদা আহি গ'ল, দৰা আহি গ'ল। আকৌ কইনাজনীয়ে নতুন এযোৰ কাপোৰ দৰাৰ ফালৰ পিন্ধি আহিলে, নিজৰ কাপোৰযোৰ সলাই। তো আহি পেলাইনো কি কৰে সেইখিনিও দেখাই আছোঁ।
তো এয়া ফাৰ্ষ্ট দৰাই মানে দাদাই সেন্দুৰ দিব, আঙুঠিৰে সেন্দুৰ দিয়ে, কয় বহুতে এইবিলাক নিয়ম। তো 3বাৰ দিব লাগে বুলি কৈছে। এয়া দেখিছে নহয়, উৰুলি দিছে, এইবিলাক অসমীয়াৰ নিয়ম। সেন্দুৰ দিয়া হোৱাৰ পিছতে এতিয়া দৰাই কইনাক আঙুঠি পিন্ধাব। এয়া অনামিকা আঙুলিত আঙুঠি পিন্ধাই দিলে আৰু কইনায়ো দৰাক আঙুঠি পিন্ধাই দিলে। তো আকৌ কইনাই সেৱা ল'লে, দৰাৰ আশীৰ্বাদ ল'লে। আপোনালোকেও আশীৰ্বাদ দি দিব দুয়োজনকে, যাতে ভালে থাকে চিৰজীৱন। আকৌ এইবাৰ মিঠাই খোৱা পৰ্ব, এইটো এতিয়া হৈছে। তো ফাৰ্ষ্ট কইনাক খুৱাই দিলে, এতিয়া দৰাক খোৱালে। এনেকৈ খুৱাই দিব লাগে। কইনাইহে ফাৰ্ষ্ট পানী খালে, দৰাক খুৱাব লাগিছিলে, একো কথা নাই, এইবিলাক ফূৰ্তি। এয়া আকৌ কইনাৰ মাক দেউতাকৰ লগত, লগতে দৰাৰ ফালৰ মানুহৰ লগত ভগৱানৰ আশীৰ্বাদ ল'ব লাগে এনেকৈ। এতিয়া মানে বাহিৰৰ ফালে অকণমান আহিলোঁ, বাটৰ ফালে আহি পেলাই দেখাই দিলোঁ অকণমান। তো এতিয়া খাবলৈ যাম। খানাতনো কি আইটেম আছে, এয়া আছে অকণমান দেখাই দিছোঁ। মুড়ি ঘাণ্টা আছিলে, মাছ আছিলে, দালি আছিলে, তৰকাৰী আছিলে, লগতে ছাগলীৰ মাংস, মাছ আছিলে, আকৌ দৈ আৰু গল্লা আছিলে। আৰু এইবিলাক মানুহে খাই আছে আমাৰ দৰা। আমাৰ খোৱা বোৱা হৈ গ'ল। এতিয়া আহিছে এইখিনি পৰ্ব মানে আশীৰ্বাদ লোৱাৰ কইনাৰ, ডাঙৰৰ আশীৰ্বাদ, লগতে ভাগিনবিলাকৰ আশীৰ্বাদ। তো এইখিনি পৰ্বক কয় মান ধৰা পৰ্ব। তো ডাঙৰক মান ধৰি আছিলে, ডাঙৰে মৰমতে কইনাজনীক পইচা দি দিব। তাৰপিছত আকৌ ভাগিনীবিলাকক কইনাজনীয়ে পইচা দিব লাগিব সেৱালৈ। এইবিলাকতো জানেই আমাৰ অসমীয়া মানুহ, তথাপিও অকণমান কৈ দিলোঁ। ফটো মেইন, তাৰ কাৰণে দেখিছে নহয় কি ফটো উঠি আছে কইনাৰ লগত। ফাইনেলি ময়ো এখন পাই গ'লোঁ ৰুমাল, লগতে পাণ তামোল জৰা বাৰু মাহঁতৰে কামত আহিব, কিন্তু ৰুমালখন মোৰ কামত আহিব। আমি ঘৰলৈ এতিয়া ওলালোঁ যাবলৈ। তো এয়া ভিডিঅ'টো চাই যদি ভাল লাগিলে শেষত লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। প্লিজ ভণ্টিৰ কথা শুনিব গাইজ। আমাৰ ভণ্টি চেনেলটো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। বাই বাই। ফাইনেলি জোৰোণ শেষ হৈ গ'ল আৰু আমি বাছত আহি বহিবলৈ ল'লোঁ। বাই বাই সকলোকে। আমি এতিয়া যাওঁ আৰু আপোনালোকক ধন্যবাদ দিছোঁ ইমান ধুনীয়াকৈ আমাক সন্মান দিয়াৰ কাৰণে, লগতে খোৱা লোৱাটো ভাল দিয়াৰ কাৰণে। ফাইনেলি আমি ঘৰ আহি পালোঁ আৰু নামিলোঁ বাছৰ পৰা। এয়া তো মই ঘৰ পালোঁ। আজিলৈ ইমানখিনি আছিলে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ লাইক কৰিব, লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ ফ্ৰেণ্ড। বাই বাই।